হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত এপাহ ফুল লৈ আহিলোঁ। ফুলপাহ হৈছে এই পাহ। মই এই পাহত ক্ৰছ চিলাই আৰু ভৰ্তি চিলাই কৰিছোঁ। পাতকিখিলাত ক্ৰছ চিলাই কৰিছোঁ আৰু মাজত এটা মণি দি দিছোঁ। ড্ৰয়িংটো হৈছে এইটো। আহকচোন চাওঁ কেনেকৈ কৰিব পাৰি। প্ৰথমে এনেকৈ বেজিটো উলিয়াই এইটো ভৰ্তি চিলাই হ'ব। ইয়াত দেখাৰ দৰে এনেকৈ কিনাৰত উলিয়াব বেজিটো। যিসকলে মানে প্ৰথম শিকিছে সেইসকলক কৈছোঁ। এটা পাহি হৈ গৈছে এইটো। এটা পাহি হ'ল। এতিয়া 2 নম্বৰ পাহিটো আগত যেনেকৈ কৰিছিলে, আগত যেনেকৈ দেখাইছিলোঁ তেনেকৈয়ে কৰিব লাগিব।
এইটো ক্ৰছ চিলাই দিছোঁ এনেকৈ বেকা বেকিকৈ এনেকৈ কাষতে কাষতে খুচিব বেজিটো ফুলপাহ কমপ্লিট হৈ গৈছে আপোনালোকে কৰি চাবচোন ফুলপাহ কৰিবলৈ খুবেই সহজ ক্ৰছ চিলাই আৰু ভৰ্তি চিলাই কাপোৰযোৰ ফুলপাহ দেখিবলৈও ধুনীয়া আৰু কৰিলেও ধুনীয়া দেখায় কাপোৰযোৰ মই মাজতে মণি এটা দি দিছোঁ আপোনালোকে ফুলপাহ কৰি চাবচোন খুবেই ধুনীয়া লাগিব আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ